নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বান্ধৱীসকলে আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মোৰ কাৰণে এটা স্পেচিয়েল দিন। আজি 25 ছেপ্টেম্বৰ, আজি মোৰ বাৰ্থডে হয়। ভাল লাগি আছে আৰু কিবা সেয়া আপোনালোককো শ্বেয়াৰ কৰিম। আজি দিনটো কি কৰোঁ বেছি দীঘলৈকৈ নকৰিলেও সৰু সৰুকৈ হ'লেও দেখাব চেষ্টা কৰিম। কি কৰোঁ, ক'ত যাওঁ, কি কৰিম, ঠিক আছে, চাই থাকিব। ব্লগ বনোৱা বাৰু ইমান পাকৈত নহয়, যিহেতুকে চেনেলটো নতুন হয়। সেইকাৰণে আৰু লাহে লাহে দুটা এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এইটো হৈছে আমাৰ গুণু, তাই এতিয়া পূৰা ফুল টোপনি ব্যস্ত। আৰু এইটো ফুল এইটো মই বনাইছোঁ। এইটো এটা কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা হৈছে। হাই গাইজ, ক কি খবৰ? এইটো আহিছে আমাৰ লগত গুলজাৰ ভাই। কি নাও শুনি ইয়াত উঠাই লৈ অহা হ'ল, তথাপিও ইয়াৰ অশান্তি বাপৰে। আমি আহি এতিয়া পাই গ'লোঁ। এইখন হৈছে ৰঙিয়া চেফ কিটচেন। এয়া চাওক আপোনালোকে, ভিতৰত ফালে বহুত ধুনীয়া, বহুত বেছি ভাল লাগিলে, বহুত বেছি ধুনীয়া হয়। এয়া চাওক, এতিয়া বাৰু আমি যাবৰ সময় হ'ল। এতিয়া যোৱাৰ সময়ত এবাৰ আপোনালোককো দেখুৱাই দিওঁ চেফ কিটচেনৰ বাহিৰ অংশটো এনেকুৱাই ধুনীয়া হয়। বাহিৰটো যেনেকুৱা ভিতৰটোৱে সেনেকুৱা হয়, বেছি ধুনীয়া হয়, মৰম লাগে। এতিয়া আমি আহিলোঁ, আহি আছোঁ এতিয়া বৰ্তমান আমি ঘৰমুৱা হয়। আৰু এইখন হৈছে ৰঙিয়াৰ বেম্বো কিটচেন। যাব লগা আছিল। পামেহি আৰু অলপ বাকী। আমাৰ মছজিদৰ চক ঘৰ আহি পাই গ'লোঁ আমি। এয়া আমাৰ গেট, ঘৰ পালোহি। ভাত চাত খাই কিনে সেইখিনি বাৰু দেখুৱাব নহ'ল। ভাত চাত খাই আমি এতিয়া ঘৰলৈ আহিলোঁ।
टाइप करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना।